Hey guys, কি খবৰ আপোনালোকৰ? আজি আমি গৈছো ঔটেঙা আনিবলৈ। চাটনি বনাই খাম আজি ঔটেঙা আনিব গৈছো এতিয়া। এফালে চাক চবে আছে। গাইছ আহি পালো এতিয়া। ইমান এটা ডাঙৰ হোৱা নাই সৰুকে আছে ইয়াত। চাই লওক। এয়া তলতে এটা আছে। ডাঙৰ হৈছে খাব পৰা হৈছে আৰু উদাই ও কাম নাই ওই এটা ভাল গাইস অল ওভার কারণে ও এটা আৰু এফালে চাওক গাইছ পুৰা সেউজীয়া হৈ আছে ইমান ধুনীয়া এটা পৰিৱেশ চাওক আমাৰ গাঁৱৰ পৰিৱেশ চাওক এইটো ইয়াতে খাই আছে খকুৱা হয় টেষ্ট আছে গাইছ ইমান টেঙা হোৱা নাই এতিয়াও আৰু লাগিব 10 সৰু আছে না এই কাৰণে ডাঙৰ হ'লে ভাল লাগে ও কুকু তই খাবি গাইছ কাম হোৱা নাই কাৰণে এই গছত উঠি আছে এতিয়া গাইছ কাম নাই কিটা পাৰিব নোৱাৰে এতিয়া ভাই এটা আনিব গৈছে এইটোৰ লগত পাৰিব বোলে তলতে আছে এই চাওক ক'ৰ পানীটো এইটো পাৰে এইটো ডাঙৰ আছে চা এইটো যাচ্ছি ঐ এফালা আৰু গাইছ এতিয়া ঘৰত গৈ আছোঁ ঘৰত গৈ চাটনি বনাই খাম তামাম টেষ্টি হ'ব এটা খেল চাওক তিনটা লৈ কৰ তিনটা ঔটেঙা পাৰি আহিলোঁ এতিয়া এই মধুৰিআম খাব গৈছে উঠি আছে গছত চাওক বান্দৰ হয় এটা য'তে ত'তে উঠি যায় চাবি দেই পঢ়িবি ল Wow. চাক ডাইৰেক্ট কেছ ধৰিছে চাক খাবলৈ কিমান টেষ্ট হ'ব এইটো হৈ যাব আহি যা গাইছ এইটো মধুৰি টেঙা নহয় সৰি মধুৰি হয় মজা লাগি আছে এইটো গছ খাইছোঁ আৰু এইফালে আছোঁ ৰিপোৰ্টাৰ উত্তৰ বৰাৰ সৈতে নিমখৰ গুৰি ঔটেঙা আই টেষ্ট
वाह क्या मुस्कुराहट है आता ते तासल्लो रे बेशी एरकम करते वाला रोसा का होई गायर भाई चटनी खाई लो एकदम জ্বলা লাগিছে পুরা এনেকুৱা জ্বলা হৈছিল কি ক'ব মানে